নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলৰ আন এক ভিডিঅ'লৈ। এই জগতে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ নতুন ভিডিঅ'লৈ বুলি আপোনালোকলৈ স্বাগতম জনাইছোঁ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো আজি আমি আপোনালোকক দেখুৱাম এখন বৰ্ডৰ কানেকশ্যন, মানে যিখন বৰ্ডৰ কাৰেণ্ট নাই একেবাৰে। আমি খুলি চালোঁ, MCBটো অন আছে নে আকৌ চালোঁ, MCBটো অন আছে কিন্তু কাৰেণ্টটো দেখুওৱা নাই। এই বৰ্ডখনো খুলি চালোঁ আমি, তলত যিটো জাম্পাৰ লাইন থাকে সেইবিলাকো খুলি চালোঁ, কিন্তু ইয়াতে ষ্টাৰ লাইনটো শ্ব' কৰা নাই, আপোনালোকে দেখিছে। তো MCBটো খুলি চোৱাৰ পাছত আমি ষ্টাৰে শ্ব' কৰি চালোঁ যে MCBৰ তল ঘাটতো মেইন লাইনটো আছে আৰু ওপৰৰ ঘাটতো লাইনটো আছে। কিন্তু কি হ'ব পাৰে এই প্ৰব্লেমটো, যিহেতু লাইনটো আপোনাৰ MCBটো ডাউনো হোৱা নাই। ইয়াত দেখিছে ষ্টাৰে শ্ব' কৰি আছে, লাইনটো MCBলৈকে ঠিকে আহি আছে কিন্তু বৰ্ডলৈকে যোৱা নাই। কি হ'ব পাৰে বেমাৰটো আমি তাক দেখুৱাম। তাৰ আগতে আমি এনেদৰে বৰ্ডখন খুলি ল'ম। আৰু এডাল দেখিছে, এডাল টেম্পৰাৰীকৈ আহি আছে, এইটো MCBৰ পৰা লাইনটো দেখিবলৈ পাইছে আপোনালোকে। আৰু ইয়াৰ পৰা ডাইৰেক্ট বৰ্ডলৈকে গৈছে। তো ইয়াত আমি এটা জইন পালোঁ আৰু জইনটো ইয়াত চালোঁ। এইডাল পুৰাণ তাৰ একেবাৰে পাতল তাৰেৰে কাৰেণ্টটো গৈ আছিল। তো এডাল খুলি পেলাই এবাৰ টেষ্টাৰ মাৰি চাম যদি কাৰেণ্টটো আহি আছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে। এনেদৰে খুলি চালোঁ, যিহেতু MCBও ডাউন হোৱা নাই, বৰ্ডত ইউজ হোৱা নাই। তো হ'ব পাৰে যে ইয়াতো এই জইনতো হ'ব পাৰে প্ৰব্লেম। তো আমি এইটো খুলি চালোঁ, দেখিছে। ইয়াত দুটা মিলিয়ন গৈছে, ইয়াৰ ভিতৰত এটা ৰুম আছে, তাৰ বাবেই দেখিছে হালধীয়া তার। হালধীয়া তারটো ভিতৰলৈ গৈছে আৰু ইয়াৰ টেম্পৰাৰীকৈ এটা লাইন আহিছিল। বাৰে বাৰে চাইছোঁ আমি টেষ্টাৰে শ্ব' কৰি আছে, আপোনালোকে দেখিছে। এনেদৰে কাম কৰিব পাৰিব বিশেষকৈ ITI পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে। তো আমি আগতে যিটো লাইন গৈ আছিল সেইটো আমি তাত মাজতে এনেদৰে জইনটোত কাটি দিছোঁ আৰু কাটি আমি সেই হালধীয়া তার যি দুডাল ভিতৰলৈ গৈ আছিল তাত আমি এনেদৰে জইন মাৰি চালোঁ। তো এতিয়া আমি এটা MCBটো অন কৰি চাম, কাৰেণ্টটো পাইছে নে পোৱা নাই। চাবৰ MCB উঠাই দিলোঁ, চুইচ অন কৰিলোঁ, তো আমাৰ কাৰেণ্টটো আহি গ'ল, দেখিছে। চাওক, কিন্তু ইয়াত এটা প্ৰব্লেম হৈছে যে যিটো লাইন আহিব লাগিল আছিল চুইচৰ তলত, এইটো চুইচৰ তলত অহা নাই, এইটো নিউট্ৰেলত পৰিছে, এয়া দেখিছে। তো এই নিউট্ৰেলত কাৰেণ্ট অহা বেমাৰটো একেবাৰে বৰ ডেঞ্জাৰাছ হয়। তো আজি আমি আপোনালোকক দেখুৱাই দিম, এনেকুৱা যদি বেমাৰ হয়, মানে চুইচ নিদিয়াকৈ যদি চকেটে আপোনাৰ কাৰেণ্টটো দেখুৱায়, তেনেহ'লে তাক আমি কেনেদৰে চেঞ্জ কৰি ল'ম। যিহেতু ওপৰত আমি এনেদৰে কানেকশ্যন এটা দিছিলোঁ, সেইটো আমি দেখিব পাইছে, চুইচ দিয়া নাই কিন্তু কাৰেণ্টটো পাই আছে, দেখিছে। হিচাপমতে দিব লাগিছিল চুইচটো, তাৰপাছত টেষ্টাৰ অন কৰিব লাগিছিল। সেইটো বেমাৰ বহুত ডেঞ্জাৰাছ বেমাৰ হয়, মানে কেতিয়াবা যদি হাতত লাগে তেতিয়াহ'লে চক খোৱাৰ সম্ভাৱনা থাকে। তো এতিয়া আমি কৰিম কি, যিটো জইন মাৰিছিলোঁ এই হালধীয়া তাৰতে আমি সেই কানেকশ্যনটো ইণ্টাৰচেঞ্জ কৰি দিম, মানে উল্টা কৰি দিম। তেতিয়া আমাৰ এই যিটো প্ৰব্লেম আছিলে সেইটো প্ৰব্লেম চল্ভ হৈ যাব। তো আল্টিমেটলি ভিডিঅ'টোৰ পৰা আপোনালোকে গম পালে কি যে এই যিডাল আগতে মেইন লাইন হৈ আহিছিলে সেই তাঁৰডাল ইয়াত বেয়া হৈছে। বেয়া হোৱাৰ ফলত আমাৰ কাৰেণ্টটো বৰ্ডলৈকে যোৱা নাছিলে। MCB বেয়া হৈছে না বৰ্ডত কিবা গণ্ডগোল হৈছে। এই যে যিটো তাঁৰ গৈছিলে সেই তাঁৰটো ইয়াত দেখিছে, যিডাল পুৰণা তাঁৰ গৈছে সেই তাঁৰডালত আমি টেপ মাৰি থৈ দিম। আল্টিমেটলি সেই তাঁৰডালো বেয়া হৈছিলে, দেখিব পাইছে। তো এনেদৰে আমি টেপ মাৰি দিম যাতে সেইটো লাইনেৰে কাৰেণ্টটো আৰু নাহে নেক্সট টাইম। তো হালধীয়া তাঁৰডালত আমি লুপিং কৰি দিলোঁ। লুপিং কৰাৰ ফলত আমি ইয়াৰ কামখিনি হৈ গ'ল। MCBটো অন কৰিলে দেখিছে, ইয়াৰ টেষ্টাৰে শ্ব' কৰিব, চুইচ দিয়াত লাইন দেখুৱাইছে, মানে লাইনটো আমাৰ ক্লিয়াৰ হৈছে। তো বেমাৰটো আমাৰ হেৰি হৈ গ'ল, প্ৰব্লেমটো হেৰি হৈ গ'ল। অনাগত সময়ত আমি দেখুৱাম এনেদৰে যিটো গোটেই লাইনখিনি উল্টা হৈ আমি তাক কেনেদৰে চেঞ্জ কৰিম। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। যিবিলাকে আগন্তুক সময়ত ভৱিষ্যতে ইলেক্ট্ৰিচিয়ান কাম কৰিব বিচাৰে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ভিডিঅ' আহি থাকিব।